সংবাদকৰ্মীসকলক ভাল পাব। ইয়াৰ পিছত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰাইদেউ জিলাৰ সম্পাদক কৰে চফিজুৰ ৰহমান আৰু ৰঞ্জিত চৌধুৰী সহযোগ জনাইছে জনতাৰ কঁকালত মাধৰ মাৰ ঘূৰাইছে। বিজেপিক অসমৰ জনতাই কোনো কাৰকত গ্ৰহণ নকৰে। বাবে এক দল গঠন কৰা হৈছে, আঞ্চলিকতাবাদী দল, ৰাইজৰ দল। আমি অসমৰ সমগ্ৰ ৰাইজকে এটা কথা অনুৰোধ জনাব খোজোঁ যে অসমত এক যি বৈপ্লৱিক পৰিৱৰ্তন বা ৰাজনৈতিক পৰিৱৰ্তনৰ স্বাৰ্থত এই ৰাইজৰ দলে নিশ্চয় অনাগত সময়ত কাম কৰিব। আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ। চাওক, এইটো ক্ষেত্ৰত আমি পূৰ্বতেই অসমৰ ৭০টা জাতীয় জনগোষ্ঠীয় সংগঠনে আমি লিখিত পত্ৰযোগে তেওঁলোকক আমি আহ্বান জনাইছোঁ আৰু সমান্তৰালভাৱে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পূৰ্বতে তেওঁলোকক আহ্বান জনাইছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সন্মানীয় উপদেষ্টা অখিল গগৈ ডাঙৰীয়াই কাৰাৰুদ্ধ অৱস্থাত থাকিও এটা কথা আহ্বান জনাইছে যে প্ৰকৃতপক্ষে অসমত এক আঞ্চলিকতাবাদী ধাৰা প্ৰস্তুত কৰিবলৈ হ'লে, এক প্ৰগতিশীল ৰাজনৈতিক দৰ্শন তৈয়াৰ কৰিবলৈ হ'লে আৰু অসমৰ জনতাক প্ৰকৃতপক্ষে যদি ন্যায় প্ৰদান কৰিবলগীয়া হয়, তেতিয়া এক দল, এক পতাকা, এক প্ৰতীকৰ দললৈ আহিব লাগিব আৰু এক আঞ্চলিক শক্তি হ'ব লাগিব। কিন্তু তেওঁলোকে সেইটো কৰা আমি লক্ষ্য নকৰিলোঁ। কিন্তু আমি তথাপিও আশা কৰিছোঁ যে তেওঁলোকে পৃথক এটা দল গঠন কৰিলে অসম যি জাতীয় পৰিষদ, সেই জাতীয় পৰিষদক আমি ধন্যবাদ জনাই পুনৰবাৰ কওঁ যে অসমত প্ৰকৃতপক্ষে এক আঞ্চলিকতাবাদী শক্তি তৈয়াৰ কৰিবৰ কাৰণে বিজেপি RSSৰ দৰে যি ৰাষ্ট্ৰীয়বাদী যি ফেচিষ্ট যিটো চৰিত্ৰ, বৰ্ণবাদী যিটো চৰিত্ৰ, সেই চৰিত্ৰক ঘূৰাই পেলাবৰ কাৰণেই এই আঞ্চলিকতাবাদী শক্তিসমূহ ঐক্যবদ্ধ হোৱা প্ৰয়োজন। কেৱল অসম জাতীয় পৰিষদ বুলিয়েই নহয়, অসমত বিক্ষিপ্তকৈ আঁতৰি থকা বা বিভাজিত হৈ থকা আঞ্চলিক শক্তিসমূহকো আজি আপোনালোকে মঞ্চৰ যোগেদি আমি একত্ৰিত হ'বৰ কাৰণে আহ্বান জনাইছোঁ। চাওক, বিজেপি শক্তিশালী আপুনি যদি এককভাৱে চায়, অসম গণ পৰিষদক বাদ দি তেওঁলোকৰ ভেটি চাওক। আজি কাৰ্বি সাহিত্য শাসিত পৰিষদ বা অন্যান্য যিবিলাক জনজাতীয় সাহিত্য শাসিত পৰিষদ আছে, সেই পৰিষদসমূহক লৈ বা BPF-ক লৈহে তেওঁলোক কিন্তু আজি দেশত শক্তিশালী। 2011 চনত তেওঁলোকে বা এই 2016 চনত আগতেই যিটো নিৰ্বাচন, তেওঁলোকে মুছলিমে কেইখনমানহে আসন গ্ৰহণ পাইছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে এই অসমৰ জনগোষ্ঠীগত বা জনজাতীয় যিবিলাক দল, এই দলবিলাকক লৈ তেওঁলোকে এটা চৰকাৰ গঠন কৰিছে। এই মুহূৰ্তত যে ৰাইজৰ মাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে যে বিজেপি অতি শক্তিশালী, কিন্তু ইয়াৰ পূৰ্ব চৰকাৰখনক লক্ষ্য কৰিলে দেখা যাব বিজেপি একো শক্তিশালী নাছিল। এতিয়া অসমৰ সৰ্বোচ্চ জনতাই কিন্তু বিৰাগ ভাজন হৈছে। বিজেপি যিটো উপশাসন, তেওঁলোকে যিটো সাম্প্ৰদায়িক যিটো চৰিত্ৰ, তেওঁলোকে যিটো উগ্ৰ ফেচিবাদী ব্যৱস্থা, অসমৰ সামূহিক জনসমষ্টিৰ হিতৰ বিপৰীতে যিখিনি কাম কৰিছে আৰু অসমৰ জনতাক বিভ্ৰান্ত কৰিছে। অসমৰ জনতাক পূৰ্বতে যি ধৰণে তেওঁলোকে আশ্বস্ত প্ৰদান কৰিছিল, বিদেশী বিধানৰ কথা কৈছিল, বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰিছিল, টোল গেটৰ বিৰোধিতা কৰিছিল, তেওঁলোকে প্ৰকৃতপক্ষে অসমৰ ৰাইজক ন্যায় প্ৰদান কৰা আৰু সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ কথা কৈছিল। কিন্তু আজি আমি লক্ষ্য কৰিছোঁ বিজেপিয়ে অসমৰ জনতাক অসমখনৰ অসমীয়া জাতিটোৰ যিটো অস্তিত্বৰ সংকটত পৰিছে, আপোনালোকে নিশ্চয় গম পাইছে যে এইখন চৰকাৰে অসমৰ কোনো উন্নয়ন সাধিব পৰা নাই। এতিয়ালৈকে কোনো ধৰণৰ প্ৰডাক্টিভ কাম কৰিব পৰা নাই। নিবনুৱা সমস্যা হৈছে, মূল্যবৃদ্ধি হৈছে, সকলো সম্পদ বিকি এইখন চৰকাৰখনে শেষ কৰিছে। নিশ্চয়কৈ আজি ৰাইজৰ দল ৰাইজৰ মাজলৈ আহিছে আৰু ৰাইজৰ সেৱাৰ কাৰণে, প্ৰকৃত নিষ্পেষিত জনতাক উদ্ধাৰ কৰিবৰ কাৰণে, অসমখনৰ অসমীয়া জাতিটোৰ যিটো অস্তিত্বৰ সংকটত পৰিছে, আপোনালোকে নিশ্চয় গম পাইছে যে এইখন চৰকাৰে অসমৰ কোনো উন্নয়ন সাধিব পৰা নাই। এতিয়ালৈকে কোনো ধৰণৰ প্ৰডাক্টিভ কাম কৰিব পৰা নাই। নিবনুৱা সমস্যা হৈছে, মূল্যবৃদ্ধি হৈছে,
সকলো সম্পদ বিকি এইখন চৰকাৰখনে শেষ কৰিছে আৰু মূলতঃ কথা হৈছে অসমীয়া জাতিটোক তেওঁলোকে কেঁকুৰা চেপা দিছে দেখিছে যে বিগত সময়ত তেওঁলোকে কেব আনিলে কেব নোৱাৰি তাৰপিছত কাঁহ আনিলে তাৰপিছত EIৰ দৰে তেওঁলোকে আইন আনিছে তাৰ উপৰিও এতিয়া কৃষকসকলক শ্ৰমিকসকলক মাৰিবৰ কাৰণে যিবিলাক আইন তেওঁলোকে প্ৰণয়ন কৰিছে এইবিলাকৰ পৰা অসমৰ বা ভাৰতবৰ্ষৰ যে কোনো উন্নতি নহয় সেই কথাটো আমি ধুপৰা সত্য হৈছে আজি ভাৰতবৰ্ষৰ অৰ্থনীতি একেবাৰে শেষ হৈ গৈছে অসমৰ অৰ্থনীতি শেষ হৈ গৈছে গতিকে আজি কৃষক মুক্তি সংগ্ৰাম সমিতি সত্তৰ সংগঠন আৰু অন্যান্য যিমানবিলাক আঞ্চলিক শক্তি আছে সকলোকে একত্ৰিত কৰি আৰু সমাজৰ সামাজিকভাৱে যিসকল আগ্ৰহী মানুহ আছে সকলোকে লৈ আমি এক নতুন ধাৰা নতুন এটা ৰাজনৈতিক শক্তি আমি সৃষ্টি কৰিব বিচাৰিছোঁ আৰু ইতিমধ্যে ৰাইজৰ দল আমি আত্মপ্ৰকাশ কৰিছোঁ অখিল গগৈৰ নেতৃত্বত আৰু আপোনালোকে নিশ্চয় জানিব যে আগন্তুক সময়ত অসমৰ ৰাইজে যি ধৰণে ক্ষোভত আছে আৰু সেই ক্ষোভেৰে আচলতে আগন্তুক সময়ত আমাৰ অসমীয়া জাতিৰ যি শত্ৰু যি ৰাজনৈতিক শত্ৰু অপশাসন আৰু সাম্প্ৰদায়িক যি শত্ৰু সেই শত্ৰুৰ শক্তিক আমি ইয়াৰ পৰা নিষেধ কৰিম আৰু ৰাইজৰ দলে অসমত নতুনকৈ প্ৰতিষ্ঠা কৰিব নহয় আচলতে অকল কাক লৈ পেলাই এই ৰাজনীতি হোৱা নাই আমি কৈছোঁৱেই যে শোষিত নিষ্পেষিত জনতাৰ মাজত যি ক্ষোভ আছিলে আজি দীৰ্ঘদিনীয়া যিবিলাক সমস্যা আছে খিলঞ্জীয়া অসমীয়াৰ জাতি জনগোষ্ঠীসমূহৰ যিবিলাক দীঘলীয়া দাবী আছিলে যিবিলাক দাবীৰ প্ৰতি কোনো দলেই বা কোনোখন চৰকাৰে আজিলৈকে কোনো ধৰণৰ অগ্ৰাধিকাৰ নিদিলে তাৰে হ'লে এইটো আজিৰ যি সৃষ্টি হৈছে জন্ম লৈছে তাৰে এটা কাৰণত জন্ম হোৱা এই ৰাইজৰ দল আৰু আপুনি যিটো কথা কৈছে যে 100টা চিটৰ কথা কৈছে আচলতে বিজেপি এতিয়া ভীতিগ্ৰস্ত হৈছে আমি নকলেও হ'ব ৰাইজে গম পাইছে আপোনালোকে চাওক উপ নিৰ্বাচন অসমত তেওঁলোকে পাতিব নোৱাৰিলে অখিল গগৈ ডাঙৰীয়াক যেতিয়া শিৱসাগৰৰ পৰা প্ৰক্ষেপ কৰা হ'ব বুলি কোৱা হ'ল ঘোষণা কৰা হ'ল তেতিয়াই কিন্তু এইখন চৰকাৰে এই দলে কিন্তু উপ নিৰ্বাচন নাপাতি পলায়ন কৰিছে গতিকে ইয়াৰ পৰা নিশ্চিত যে অসমৰ ৰাইজে ৰাইজৰ দলক আদৰি লৈছে কাৰণ এইটো ৰাইজৰ আহ্বানত ৰাইজৰ দ্বাৰা গঠিত আৰু ৰাইজৰ বাবে ৰাইজৰ দ্বাৰা পৰিচালিত এটা দল হ'ব জিন্দাবাদ